হাই গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল। মোৰো খবৰ ভালেই দিব গাইছ। আৰু ইফালে গাইছ কলকাতাৰ ব্ৰাছৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু ইফালে আজি বাহিৰত পূৰা ৰ'দ দি আছে, অন্যদিনা বৰষুণ দিয়ে, আজি ৰ'দ দিছে। আৰু ইফালে ময়ো পূৰা একদম গা চা ধুই ড্ৰেছ মাৰি ল'লোঁ। আৰু ইফালে মানে বৰদেউতাৰ বাইদেউহাৰ এটা মানে ভাগিন হৈছে, ভাগিন বাবু এটা হৈছে। আৰু ইফালে কাপোৰ আনিছে মাহুনো, আজি মানে গণনা, সেই গণনাত যাম। আৰু কাপোৰযোৰ মানে কেনেহেন লাগছে গাইছ কমেণ্ট কৰি জনাব। আৰু এনে সৰু চলা কাপোৰগিলা গাইছ ভালে লাগে দিয়কচোন। আৰু ইফালে তাহাঁতৰ আহি কিনে পূৰা একদম যাব লগা হৈছে কেন্দুগুৰিত। আৰু এইটো হৈছে পহুমাৰা নদীটো, মানে পানী এতিয়া বৰ্তমান কমি আছে। বাৰিষা ছিজনত পূৰা একদম পানী ভৰ্তি হৈ থাকে গাইছ। আৰু ইফালে আপোনালোকক অলপমান দেখাই দিছোঁ। আৰু ইফালে মানে বাইদেউ আহি আছে, তাহাৰ কেন্দুগুৰিক লৈ আনবা যাব লাগে। আৰু ইফালে সেইফালে এইটোৱে বাইদেউটোক আনবা গৈছিলোঁ। আৰু ইফালে ভণ্টি তাইও হাঁহিবলৈ কৈছে। ইফালে বাইহাতাৰ পৰা আহিছে, আহি কিনে তাইও পূৰা হাঁহি দিছে। আৰু ইফালে ভাগিনটোৱে ডাঙৰ ভাগিনটোৱে হাঁহি দিছে। আৰু ইফালে পূৰা একদম গণনাৰ কাম আৰম্ভ কৰিছে, গণকেও পূৰা গণনা কৰি আছে। আৰু ময়ো পূৰা একদম বহি কিনে শুনি আছোঁ গাইছ। আৰু গাইছ ইফালে মানুহ একদম পূৰা বহি লৈছে, আমাৰ দেউতাখনো আছে দেব গাইছ। ইফালে গণনা অলপমান আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই থাকিব আৰু ভিডিঅ'বিলাকত মৰম দি থাকিব গাইছ। গণকেও ভাবছে গাইছ মই তেতিয়াৰ পৰা গাইছ ভিডিঅ'য়ে কৰি আছোঁ, গণকে ভাবছে সিও পূৰা একদম ভিডিঅ'য়ে কৰি আছে আজি, সেনেকৈ ভাবছে। আৰু ইফালে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ইফালে মানে সেইটোৱে হৈছে টিকলা ভাগিনটো, সেইটোৱে ভাগিনটোৰ আজি গণনা। আৰু সি আৰু কিবা নিয়ম চিয়াম কৰলাক অলপমান তাতে বহি লৈ কিনে। আৰু ইফালে গাজিবিলাক, মই গাজি খাই এনেও ভাল পাওঁ। ইফালে পূৰা একদম হাতত গাজি লৈছোঁ। আৰু ইফালে গাজি খালোঁ। আৰু ইফালে তাহুও খাই আছে, গণকৰ আগত লৈছে খাবৰ কাৰণে। আৰু ইফালে মই অলপমান আপোনালোকক দেখাই দিছোঁ। আৰু ইফালে অলপ পাছত গাজি খোৱাৰ পিছত আহিলাক চাহৰ লগত দিছে গল্লা আৰু নিমকি আৰু লাল চাহ। আৰু গল্লাটো মোৰ একদম পূৰা প্ৰিয়। আৰু ইফালে গল্লা চল্লা ল'লোঁ। আৰু গাইছ ইফালে মানে তাহাৰ মানে ঘৰৰে আপীটোৰ মানে কিবা গ্ৰহ লাগছিল, সেইকাৰণে মানে হাত আন দিব লগা হৈছে। ইফালে হাঁহ চাহ ৰান্ধিলে আজি প্ৰথমবাৰে দেখোঁ। আজিৰ ভিডিঅ'টো ইফালে মানে মানে পিঠাগুড়ি কৰিব লগা হ'ল, তাহাৰ মানে সেই কৰিব পিঠাগুড়ি লাড়ু বনাব। আৰু ইফালে মানে মেচিনত আহিছোঁ পিঠাগুড়ি কৰিব। আৰু আপোনালোকক দেখাই দিছোঁ, মানে আজিকালি ঢেঁকী চেকি ব্যৱহাৰ নহ'লে মানে মেচিন ওলাক না গাইছ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে গাইছ। ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকৰ লাইক কৰি দিব। আৰু পেজত চাইছে পেজটো ফ'ল' কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ দিছোঁ, বাই।